Hello guys, welcome to my YouTube channel Lipom's Vlog. আপোনালোকৰ খবৰ নিশ্চয় ভাল। Welcome to our next step family. আজি যাব ওলাইছো গোল্ডেন জুবলি চাবলৈ অৰ্থাৎ সমবায় গোল্ডেন জুবলি পাতিছে কি সমবায় কোড পাতিছে কেনেকৈ পাতিছে আৰু কি অনুষ্ঠান অনুষ্ঠিত হয় আপোনালোকক সম্পূৰ্ণ দৃশ্য মই দেখুৱাই যাম ভিডিওটো শেষলৈ চাই যাওক দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে গোল্ডেন জুবলি এইটো হৈছে আদৰণি গেট নেলি আহি পালো অনুষ্ঠানটিলৈকে বলক এতিয়া ভিতৰলৈকে কি অনুষ্ঠান আজি হয় আপোনালোকক দেখুৱাই যাম শেষলৈ চাই যাওক মাজিকুছি সমবায় সমিতি গোল্ডেন জুবলি সেলিব্ৰেশন প্লেসটো হৈছে টংলা গাঁও টংলা এতিয়া উপভোগ কৰক স্থানীয় শিল্পী কিৰণ ডেকাদেৱৰ গীতৰ হৰাই তেওঁ মোৰ নিজৰ পেহা হয় বলকচোন পেহাৰ গীতটি উপভোগ কৰক তোমার অধিকার উচিতে তোমারি হার ভাদ অফিসে মরমি তোমার আশা কৰোঁ আপোনালোকে গীতটি উপভোগ কৰিলে খুবেই ভাল লাগিছে অনুষ্ঠানটিলৈ আহি সকলো ৰাইজ এনেদৰে খুব সুন্দৰকৈ অনুষ্ঠানটি উপভোগ কৰি গৈ আছে গাইজ এই গোল্ডেন জুবলি অনুষ্ঠানটি অনুষ্ঠিত হৈছিলে দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচী দুদিনো যিহেতু মই গধূলি আহিলোঁ সেয়েহে আজি গধূলিৰ সাংস্কৃতিক সন্ধিয়াৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাই গৈ আছোঁ দিনত কি হৈছিলে আপোনালোকক দেখুৱাম কিছু সময়ৰ পাছত নেক্সট ভিডিঅ' এজ এ পাৰ্ট 2 পাব আৰু এই ভিডিঅ'টো এজ এ পাৰ্ট 1 ৰাখিম গোল্ডেন জুবলি অফ মাজিকুছি সমবায় টংলা গাঁও আজি কি অনুভৱ অকল কৰিলা অতি ধনী কোনো কান্দোনা বিদেশী বন্ধু নেপালী কোনো বন্ধ প্ৰেমৰ সাগৰে জাহাজী নেপালী কোনো বন্ধ February
খুবেই সুন্দৰ ডেকোৰেশ্যনেৰে সজাই পৰাই তুলিছে খুবেই ভাল লাগিছে ডেকোৰেশ্যনসমূহ এয়া খুব সুন্দৰকৈ গাৰ্ডেনিং টাইপত সজাই পৰাই তুলিছে এইটো অতিথিশালা বনাইছে খুব সুন্দৰকৈ আৰু এইটো তোৰণ মাজিকুছি সমবায় স্মৃতি গেট পাৰ্মানেণ্ট গেট সঁচাকৈয়ে ভাল লাগিছে এনেদৰে দেখি এই গেটটিৰ দাতা হৈছে ভূমিধৰ ৰাভা আৰু তেওঁৰ পৰিয়ালবৰ্গ আজি দিনৰ ভাগত স্মৃতি তৰ্পণ আৰু পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হৈছিলে প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ প্ৰাক্তন মুখ্যমন্ত্ৰী অসম এতিয়া আপোনালোকে উপভোগ কৰক কৌতুক অভিনেতা বাপন শৰ্মাৰ কৌতুক অভিনয় এটা বাদ্যযন্ত্ৰ মাৰি দিওঁ নহয় জানো সেইকাৰণে মই কৈছো ফুলাও কথা কয় তালাও কথা কয় তেই লাগতেই খিপ্তেই ঘূৰ্ণাক কৰতেই লাগতেই খিপ্তেই ঘূৰ্ণাকৈ তাল জোৰাকৈ চান চাইড বুলি কয় নহয়নে বাৰু লাগাত ধৰি ওচৰতে বিচাৰি গেল যাই উঠি কৈছি আপোনালোকৰ চৰাই নাচে বুলি কৈছে তাৰমানে বুজি পোৱা নাই আপোনালোকৰ চৰাই নাচে তাৰমানে এটা মানুহে বুজি পোৱা নাই কি আমাৰ ঘৰত চৰাই নাচে তাৰপিছত পিছত কৈছে কি আপোনালোকৰ ঘৰত চৰাই নাচে আমাৰ ঘৰত চৰাই নাচিলো নাচা হাগিলো হাগত কাটিলো বাদত কি দৰকাৰ হে তাৰপিছত ওচৰতে বুজাই দিছে তাৰমানে আপোনালোকৰ ঘৰত চৰাই নাই নেকি বুলি সুধিছে আপোনালোকৰ ঘৰত চৰাই নাচে বোলা তাৰপিছত কৈছে আমাৰ ঘৰত চৰাই নাচিলো নাচত কিবা বুলি কৰা কি দৰকাৰ তাৰমানে আকৌ এটাই বুজাই দিছে আপোনালোকৰ ঘৰত চৰাই নাই নেকি বুলি সুধিছে তাৰমানে মূল কথাটো সেইটো তাৰপিছত দ্বিতীয়টা আৰু এটা এখন ঘৰত গেল আপোনালোকৰ কাৱৈ নাই বুলি কৈছে তাৰমানে কবিতাটো হ'ব লাগে আপোনাৰ ঘৰত কোনো নাই নেকি বৰপেটীয়া বিলাকে কয় আহিছে আপোনালোকৰ ঘৰত কাৱৈ নাই আকৌ মানুহ কৈছে আমাৰ ঘৰত কাৱৈ থাকিলে চেঙেলি থাকিলে ভটিয়াই থাকিলে দৰকাৰে কৈছে কি নাই আপোনালোকৰ ঘৰত কাৱৈ নাই নেকি বুলি কৈছে আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেণ্টি যি হ'ল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব ধামাকা ব্লগছ আহি আছে নেক্সট পাৰ্ট 2 আহিব লগ পাওঁ নতুন ভিডিঅ'ত বাই বাই